हेड स्ट्रेटनिंग एवरीथिंग বস্তু পাব ये सैलून में ये লগতে दिखा दे रहे हो থাকিব ये ঠিক আছে खोलिया बाबू खोलिया ইয়াত চেলুন দি কিনি কেনেকুৱাকৈ লাগিছে এইটো ভালো লাগিছে ভাল লাগিছে আৰু অপেনিং দিলা আজি অঁ এতিয়া কি ক'ব বিচাৰে ৰাইজক ৰাইজক এতিয়া আৰু অনুৰোধ কৰিছোঁ অঁ যাতে অপেনিং কৰিছোঁ ৰাইজৰ কাৰণে অঁ আহক অঁ চাৰ্ভিছ মানে কৰিছোঁ আপোনাৰ অঁ এখন লোকেশ্যন কৈ দিয়ক লোকেশ্যনটো ক'ত আছে হলেংগি চেকগেট নিউজ এইটো মানে কি মোৰ ডাঙৰ ল'ৰাটোৱে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ঘৰত আছিলে তাক 2 বছৰ মই পাৰ্লাৰ প্ৰশিক্ষণ দিয়া আনিছোঁ আৰু আমাৰ পিছত তাৰ এষ্টাব্লিছমেণ্টৰ কাৰণে এই পাৰ্লাৰটো খুলিবলগীয়া হৈছে বা সি ইয়াতেই তাৰ এটা জীৱিকাৰ পথ হিচাপে লৈছে আৰু সেইখিনি কামতে কৰি গৈছে আৰু এইটো আজি আমাৰ 3য় বছৰ আমি কিছুদিন আছিলোঁ ককিলা কিন্তু তাত ইমান এটা সুবিধাজনক নোহোৱাৰ কাৰণে আমি এই স্থানটো বাছি লৈছোঁ আৰু ইয়াত আমাৰ যথেষ্ট মানে এটা পৰিচয় আছে মানুহখিনিৰ লগত বা যথেষ্ট কাষ্টমাৰ আমি ভাল ভাল কাষ্টমাৰ ইয়াত পাওঁ আৰু তেখেতসকলে ইটানগৰ বালিজান আদিৰ পৰা ইয়ালৈ আহে গতিকে আমি ইয়াত এটা মোৰ যিটো ল'ৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আছে সমুজ্জ্বল হাজৰিকা সিয়ে আমাৰ গতিকে সি স্বাৱলম্বী হ'ব পাৰিব বুলি মই আশা কৰিছোঁ ইয়াক এনে কেইজনকৈ ষ্টাফ ৰখা হৈছে ইয়াত কামটো কৰিবৰ কাৰণে ষ্টাফ হিচাপে আমি 2জন ৰাখিছোঁ আৰু মোৰ ল'ৰাৰ সৈতে 3জন অঁ ৰাইজক এনে আহিবৰ কাৰণে কেনেকুৱা আগমন জনাইছে ৰাইজে আহিলে আমি সুখী হ'ম কাৰণ ৰাইজে ইয়াত চুলি কাটিবলৈ আহি বা বিভিন্ন যিখিনি ফেচিলিটিজৰ কথা ক'লে সেইখিনি সুন্দৰভাৱে পাব গতিকে যদি কিবা অসুবিধা অনুভৱ কৰে সেইটোও আমাক বুজাই দিব পাৰিব গতিকে আমি ভাবিছোঁ যে ৰাইজে বিচৰামতে আমি সুবিধাখিনি দিব পাৰিম আপুনি একবাৰ লোকেশ্যনটো ভালকৈ কৈ দিয়কচোন আমাৰ লোকেশ্যনটো হ'ল এইটো অৰুণাচল প্ৰদেশ এইটো হোলেংগি কয় গতিকে হোলেংগিৰ পুলিচ পইণ্টৰ পৰা আহি এইটো মাৰ্কেটিং গেটৰ লগতে আমাৰ ঘৰটো